সকলোকে নমস্কাৰ জনাই আনিতি ভিডিঅ'লৈ মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা দিম বুলি ভাবিছোঁ, মানে বহুত দিন দিব পৰা নাই। মই আজি অমিতাৰ খাৰ বনাইছোঁ, গতিকে বলক ভিডিঅ'টো আগলৈ চাওঁ আৰু কেনেকৈ বনাইছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ। এয়া হ'ল আমাৰ ঘৰৰ অমিতা। আজি মই আপোনালোকৰ আগত এটি অমিতাৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। গতিকে অমিতা খাৰ দিয়া, সকলোৱে চব্জি খায়, কি খায়, আমি খাৰ দি খাম। মই আজি খাৰ দি বনালোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। প্ৰথমে অমিতাখিনি কাটি লৈছোঁ আৰু অমিতাৰ বাকলিখিনিও মই নেপেলাম। গতিকে আপোনালোকে যদি পেলায় নেপেলাব, ধুনীয়াকৈ আৰু বহুত উপকাৰী হয় খাব। আমাৰ বহুত অমিতা গছ আছে আৰু মই আগৰ ভিডিঅ' এটাত দেখুৱাইছিলোঁ আমাৰ অমিতা গছবিলাক। গতিকে ঘৰৰ অমিতা কোনো সাৰ দিয়া নহয়, গছৰ গুৰিত কোনো বেলেগ সাৰ দিয়া নহয়। মোৰ কাটি লোৱা হ'ল। এইবাৰ মই ভালকৈ ধুই ৰেডি কৰি ল'ম, ধুই আৰু বাকলিখিনিও কাটি ল'ম। মই ধুনীয়াকৈ ধুই পেলাই ৰেডি কৰিম আৰু কেৰাহীখন গৰম দিলোঁৱে ইতিমধ্যে। কেৰাহীখনত আগতে কিবা অলপ ভাজি লৈছিলোঁ, অকণমান তেল আছে, একো নাই, অকণমানহে তেল আছে, একো নাই, ধুই নেপেলাওঁ। এইবাৰ কেৰাহীখন ডাইৰেক্ট মই অমিতাখিনি দি দিম। ধুই ৰেডি কৰিছোঁ অমিতাখিনি দি দিলোঁ। কুটি লোৱা অমিতাখিনি দিয়াৰ পিছত অকণমান নহৰু বটা দি দিম। মই নহৰু বটা অকণমান দুটামান মই নহৰু বটা দি দিলোঁ। আৰু ঘৰৰ সৰু জলকীয়া আছে দুটামান, দি দিলোঁ দুটামান। নিমখ দিলোঁ, নিমখ দি লৰাই থাকিম। লৰাই থাকিম অকণমান পানী উলিয়াব, পানী ওলাব। এনেকৈ ভাজি থাকিলে হ'ল, দি পেলাই ভাজিও নাদি এনেকৈ লৰাই থাকিলে হ'ল। একেবাৰে সহজ পদ্ধতি, খাৰ সকলে জানে। ইয়াক কলা খাৰ এনেকৈ জানে। মই আগৰ ভিডিঅ'বিলাকতো খাৰ, আমি ৰাজবংশী মানুহবিলাক খাৰ খাই বেছি ভাল পাওঁ। ঘৰৰ কলা খাৰ লৰাই থকা
চাওক ধুনীয়াকৈ সিজি আছে। খাৰ দিয়াৰ পিছত অতি সহজতে অমিতাখিনি সিজে। অকণমান পানী দিলোঁ। তাৰপিছত কেৰাহীখনত মই আগতে অকণমান মাছ ভাজি লৈছিলোঁ, পাহৰি গৈছিলোঁ মই। বেলেগ কিবা এটা ভাজিছোঁ আৰু অকণমান মাছ ভাজিও লৈছোঁ। শুকান ঘৰৰ শুকান মাছ আছিল, গতিকে ভাজি লৈছিলোঁ। মাছ ভাজি দি দিম। এতিয়া আহিল মেইন বস্তুবিধ, মানে এই মছলা পাতকেইখন দিলে ধুনীয়া গোন্ধ এটা ওলায়। সকলোৱে জানে নাক ধুনীয়া, আমি আমাৰ এইপিনে ভুটীয়া মছলা বুলিও কওঁ। গতিকে এয়া চাওক একদম ধুনীয়াকৈ সিজি গৈছে, গলি গৈছে। এবাৰ আমি নাক ধুনীয়াখিনি দিম আৰু নমাই থ'ম। কাটি লৈছোঁ, নাক ধুনীয়াখিনি দিলোঁ আৰু এতিয়া নমাই থ'ম। বাছ হৈ গ'ল। ইয়াৰ পিছত আহিব আমাৰ অমিতাৰ বাকলিখিনিও মই পেলাই দিয়া নাই, সেইখিনিও বনাম। হৈ গ'ল। ফাইনেলি আমাৰ অমিতা খাৰ ৰেডি। এয়া অমিতাৰ গুটিকেইটা মই থৈ দিছোঁ আৰু এয়া বাকলিখিনি, এইখিনি মই কুচি কুচিকৈ কাটি ল'ম। কুচি কুচি একদম মিহিকৈ কাটি ল'ম। কাটি ল'লোঁ, কাটি পানীত তিয়াই থৈছোঁ, এইবাৰ ধুই ল'ম। এইফালে পিঁয়াজ কাটি লৈছোঁ, 2টা জলকীয়া কাটি লৈছোঁ। যেনেকৈ ভাজে আলু তেনেকৈ ভাজিলেই হ'ল। কেৰাহীখন গৰম দিলোঁ। একদম চিম্পুল, আপোনালোকে যেনেকৈ ভাজি খায় তেনেকৈয়ে বনাইছোঁ, কিন্তু পেলাই নিদিব। কাৰণ যেনেকৈ আমি আলু ভাজি খাওঁ তেনেকৈ মই বনাইছোঁ আৰু একেবাৰে সহজ পদ্ধতিত একদম সুন্দৰ খানা। তেল গৰম হোৱাৰ পিছতে মই পিঁয়াজখিনি দিম। পিঁয়াজখিনি অকণমান ভাজি লৈয়ে মই অমিতাৰ বাকলিখিনি দিম। পিঁয়াজখিনি ৰংচুৱা হৈ গৈছে। এতিয়া মই বাকলিখিনি ঢালি দিম। অকণমান বাকলিখিনি ভাজি হোৱাৰ পিছতহে মই গুটিখিনি দিম, কাৰণ গুটিখিনি কোমলীয়া হয় আৰু সোনকালে সিজে, কাৰণে মই আগত বাকলিখিনি ভাজি ল'লোঁ।
অকণমান ভাজি হৈ গ'ল। এইবাৰ মই গুটিখিনি ঢালি দিম। এতিয়া ভাজি থকাৰহে কথা আৰু ভাজি থাকক, মচমচীয়া পুৰপুৰীয়া নোহোৱালৈকে ভাজি থাকক, হৈ যাব। এয়া 5 মিনিটৰ ভিতৰতে হৈ গ'ল। আৰু ভাজাৰ পিছত ইমান তিতাও নালাগে। আৰু অমিতাত জানে আপোনালোকে বহুত উপকাৰী হয়। গতিকে আপোনালোকে ট্ৰাই কৰি চাবচোন। গতিকে আজিলৈ ইমানতে এৰিলোঁ। বাই বাই।